বুৱাৰী বুৱাৰী এইফালে আহাচোন অনবৰত ভিতৰটোতে সোমাই থাকা যে মা ৰ'ব গৈছোঁ অথনিতে তাইক মাতিলোঁ এতিয়ালৈকে তাই আহিবই পৰা নাই গোটেইজনী একেবাৰে শ্ৰীদেৱী হৈ আহিছে মা কিয় মাতিছিলে মোক কওক এতিয়া মই যে ৰাতিপুৱাই 6টাতে উঠিলোঁ এতিয়ালৈকে চাহ একাপ দিব লাগে বুলি তুমি নাজানা নেকি মই ভিতৰত চেলফি একপি লৈ আছিলোঁ চুলিখিনি ধুই আহিছোঁ ভাবিলোঁ তিতামূৰতে চেলফি এটা লৈ ফেচবুকত আপলোড কৰি দিওঁ চাহকাপ আপুনিও বনাই খাব পাৰেচোন আপুনি বনাই খালে আপোনাৰ হাত ভৰি ভাগি নাযায় নহয় বনালে মোলৈ একাপ লগতে বনাই দিব আৰু শুনক দুপৰীয়া ভাত সাঁজ আপুনিয়ে বনাব মই আজি ব্লগ এটা বনাম আৰু ইউটিউবত আপলোড দিব লাগিব মোক যাতে কোনো আমনি নকৰে কথাষাৰ কৈ থলোঁ কিন্তু কিয় এইজনী কেনেকুৱা বোৱাৰী ইমান দন্দৰী বোৱাৰী নে চাহ একাপহে খুজিছিলোঁ হে ভগৱান কি পাপ কৰিছিলোঁ এনেকুৱা ডাইনী বোৱাৰী এজনী পালোঁ যে মই ঐ বুঢ়ী কাক ডাইনী কৈছে আপুনি ডাইনী মই নহয় ডাইনী আচলতে আপুনি দিন নাই ৰাতি নাই টিভিটো মুখৰ আগত লৈ চোফাখনতে বহি থাকে কলগছৰ গুৰিটো যেন দেহাটো অলপ লৰচৰ কৰি চাহ একাপ বনাই খালে আপুনি মৰি নাযায় নহয় দিনটো ৰুমৰ ভিতৰতে সোমাই মোবাইলডালকে যে পিটিকি থাক মোবাইলত কি ওলাই ইমানকে ল'ৰাটো আহক তোৰ কথা চব লগাম মোবাইলৰ ভিতৰত বহুত কিবা কিবি ওলায় আপুনি এইবোৰ বুজি নাপাব মই মোবাইলকে পিটিকি নাথাকোঁ নহয় ঘৰৰ কাম বনবোৰো কৰোঁ সেইবোৰ হ'লে দেখা নাপায় আজৰি সময়কণত মোবাইলটো অলপ চাওঁ সেয়া হ'লে পটককৈ চকুত পৰে নিজে আকৌ লগৰ সেইকেইজনী আহিলে মোৰ বনাম গাবলৈ নেৰে আপুনি মোৰ বিষয়ে কাৰ আগত কি কয় আপোনাক ক'ব লাগে নেকি বহি বহি খাই খাই গোটেইজনী জলহস্তিটোৰ দৰে হৈ পৰিছে ঐ তই জলহস্তি বুলি কাক কলি কাক কলি তোৰ বেছি উৎপাত হৈছে মাৰৰ ঘৰত এইবোৰকে শিকি আহিলি শাহুৰ লগত কেনেকৈ কাজিয়া লাগি খাব লাগে মাৰৰ ঘৰত এইবোৰকে শিকাই পঠিয়ালে নেকি তোক কালি যে তোৰ লগৰজনী আহিছিলে মোক এতিয়াও গাভৰু হৈ আছে বুলি কৈছে বুজিছ মোক জলহস্তি বুলি নকবি কথাষাৰ মনত ৰাখিবি আকৌ এবাৰ যদি শুনিবলৈ পাওঁ কথা বেয়া হ'ব আপুনি মোৰ মাৰ ঘৰখনক লৈ তেনেকৈ নক'ব কথা বেয়া হৈ যাব আপোনাৰ ল'ৰাটো থাকিলে যে বেমাৰ গাই দেখাই কেকাই দেখুৱাই এতিয়া মোৰ লগত লাগিবলৈ আপোনাৰ বেমাৰ ক'ত গ'ল এতিয়া গোটেইজনী লাভলীনা হৈ পৰিলে পৰা হ'লে মোৰ লগত চাগে বক্সিঙকে খেলিলেহেঁতেন কিয় এজনী বৰ চোকাও মুখখন আপোনাৰখন কিন্তু কমখন নহয় দেই আপোনাৰ লগত তৰ্ক লাগি একো লাভ নাই মই যাওঁ ব্লগকে বনাওঁগৈ এইজনী এইবোৰ কি পিন্ধি আহিলে হয় ৰাম 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 মানুহে দেখিলে কি বুলি ক'ব বাৰু হে হৰি তই কাপোৰকেইটা সলাই গৈ যা মানুহে দেখিলে কি ক'ব সেইবোৰ ভাবিবলৈ মোৰ সময় নাই মই এতিয়া ব্লগ বনাবলৈ আহিছোঁ আপুনি এতিয়া মুখখন মেলি থাকিব নালাগে অলপ হাঁহি দিয়ক हेलो गाइस ये मैं हूँ ये मेरा सासू माँ है और यहाँ पे हम झगड़ा कर रहे हैं বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব লগতে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈও নাপাহৰিব ধন্যবাদ